নমস্কাৰ মই জিতুমণি স্বৰ্গীয়াৰী আমি বাক্সা জিলা মছলপুৰ হায়াৰ সেকেন্ডাৰীত ক্লাছ 1 to 6 6 বছৰৰ পৰা 12 বছৰলৈ আমি এটা ড্ৰয়িং কম্পিটিশন পাতিছোঁ। ইয়াৰ উদ্দেশ্যটো হ'ল আমি এটা নতুন চেণ্টাৰ SIP Abacus লাৰ্নিং চেণ্টাৰ বাচ্চাৰ এজ বিটুইন 6 to 12 ইয়াৰ্ছৰ এটা স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰাম আনিছোঁ। তো এড্ৰেছটো হ'ল আমাৰ নিয়াৰ ছানৰাইজ একাডেমি মছলপুৰ বাক্সা ডিষ্ট্ৰিক্ট। আৰু উদ্দেশ্যটো হ'ল কি SIP Abacus মানে এটা স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰাম হয় বিটুইন এজ অফ 6 to 12 ইয়াৰ্ছ। ইয়াতে তিনিটা বিভাগত প্ৰগ্ৰাম ৰখা হৈছে, যেনেকুৱা ব্ৰেইন জিম, তাৰপিছত হ'ল স্পীড ৰাইটিং, তাৰপিছত আবাকাছ। তিনিটা প্ৰগ্ৰাম ৰখা হৈছে SIP Abacusত। কেনেধৰণৰ এবছৰ্ব কৰা হৈছে পেৰেণ্টছে বহুতখিনি উন্নতি পাব, যেনেকুৱা আবাকাছত কনচেনট্ৰেশ্যন, ভিজুৱেল মেমৰি এইবোৰ হ'ব। তাৰপিছত ব্ৰেইন জিমত থাকিব কনচেনট্ৰেশ্যন, তাৰপিছত থাকিব কি স্পীড ৰাইটিং, ইমানেই থাকিব। ঠিক আছে, নমস্কাৰ। মোৰ নাম প্ৰদীপ চৰিয়াৰী। মই তামোলপুৰ SIP Abacus চেণ্টাৰৰ পৰা আহিছোঁ। তো ইয়াৰ দ্বিতীয় চেণ্টাৰ আপোনাৰ জিতুমণি বাইদেউ তেখেতে ইয়াত আৰম্ভ কৰিছে। তো ইয়াৰ জৰিয়তে মানে কি SIP Abacus আমাৰ মেইন যিটো প্ৰগ্ৰাম হৈছে কি বাচ্চাৰ মগজু বিকাশ কৰা স্কিল হয়। তো এই বাচ্চাৰ যিটো মগজু বিকাশ কৰা স্কিল মেথামেটিকৰ জৰিয়তে হয়। তো ইয়াৰ জৰিয়তে আমি বাচ্চাৰ মগজুটো বিকাশ কৰা হয়। ঠিক তেনেকৈ আজি মোবাইল যুগৰ ক্ষেত্ৰত মানে বাচ্চাৰ বহুখিনি মানে এই বস্তুটো বহুখিনি প্ৰয়োজন হয়। তো এই ক্ষেত্ৰত আমি আমাৰ জেগাখিনি বা আমাৰ জেগাবোৰখিনি উন্নতি কৰিব বিচাৰোঁ। তো আমাৰ এই স্থানত বা এই ইয়াৰ আজি পৰ্যায়ৰ ক্ষেত্ৰত মানে এনেকুৱা স্কিল ক্ষেত্ৰত বহুখিনি প্ৰয়োজন হয়। তো মই বোধহয় আমি আমাৰ যিখিনি প্ৰগ্ৰামৰ জৰিয়তে আমাৰ বাচ্চা বা আমাৰ জেগাখিনি বহুত উন্নতি কৰিম বুলি আমি দৃঢ় বিশ্বাস হয়। মই এই ক্ষেত্ৰত উন্নতি এইকাৰণে ক'ব বিচাৰোঁ কি আজিকালি বাচ্চা ধৰক আমিও মানে আগতে ধৰক এক্সাম ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰত বা যিকোনো পৰীক্ষাবিলাকত দিব হয়, তো সেই ক্ষেত্ৰত মানে মুখস্থ কৰিব লগা হয়। তো তেনেস্থলত SIP বা Abacusৰ যিখিনি প্ৰগ্ৰামৰ জৰিয়তে বাচ্চা মুখস্থ প্ৰচেছটো বা কমি যায়। তো তেনেকৈ মানে আমি বাচ্চাক আগুৱাই নিয়ে যাওঁ। মই বিগত যোৱা 2 বছৰ হ'ল কি 2022 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আমাৰ টাউনবোৰত। তো ৰিচেণ্টলি আমাৰ বাইদেউ জিতুমণি বাইদেউ এইবাৰ পৰা ষ্টাৰ্ট কৰিছে মানে মছলপুৰত। হয়, মছলপুৰত হয়। মই অভিভাৱক বা আমাৰ সমাজৰ যিখিনি সকলোকে মই এই আহ্বান জনাওঁ যে যাতে এনেকুৱা স্কিল ধৰণৰ মানে বহুখিনি প্ৰয়োজন হয় বা আজিৰ সমাজত যিটো মোবাইল যুগ বা কম্পিউটাৰ যুগ এনে ক্ষেত্ৰত মানে বহুগুণে আগবাঢ়িব লাগে, যাতে অন্য দেশবিলাক যেনেকৈ চাইনা, জাপান এইবিলাক ক্ষেত্ৰত বহুগুণে মানে আগুৱাই যোৱা। তো তেনেস্থলত আমিও বিচাৰোঁ কি আমাৰ জেগাবিলাকৰ বাচ্চাবিলাক খুব ধৰণে উন্নতি যাওক বা উন্নতি দেশলৈকে আগবাঢ়ি যাওক, সেয়ে মই কামনা কৰোঁ। নমস্কাৰ, মোৰ নাম তৰুণাভ দত্ত। মই ইয়াত আছোঁ তামোলপুৰত হাইস্কুলত। আজি ইয়াতে আমি এটা SIP Abacusৰ শিক্ষা প্ৰতিষ্ঠানৰ শুভ আৰম্ভ কৰিলোঁ এটা ড্ৰয়িং কম্পিটিশ্যনৰ মাধ্যমত। আপোনালোকে দেখাই পাইছে ড্ৰয়িং কম্পিটিশ্যনত ক্লাছ 1ৰ পৰা ক্লাছ 6ৰ বহুত ল'ৰা ছোৱালীয়ে ইয়াত আজি ভাগ লৈছে। আৰু এই অনুষ্ঠানৰ মাধ্যমতে আমাৰ আৰু এটা প্ৰতিষ্ঠান যোনটো আগতে নাছিলে মুছলপুৰ অঞ্চলত আমি আৰম্ভ কৰিলোঁ। SIP Abacus এটা স্কিল্ড বেছড প্ৰগ্ৰাম হয়। এইটো এটা ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট। আমাৰ গুৱাহাটীত আমি আৰম্ভ কৰিছিলোঁ 2009ত। আৰু এতিয়ালৈ আমাৰ গোটেই অসমত 45 মান লাৰ্ণিং চেণ্টাৰ্ছ আছে। আৰু আমাৰ সবতকৈ ডাঙৰ কথাটো হ'ল মোৰ দেন 100 স্কুলৰ লগত আমি যুক্ত হৈ আছোঁ। স্কুলতে আমি স্কুলৰ লগত এই বস্তুটো পঢ়াওঁ, শিকাওঁ। আৰু এই প্ৰগ্ৰামটোত যোনটো ডেভেলপমেণ্ট হয়, বেনিফিটছ হয়, আমি দেখা পাওঁ কি বাচ্চা ল'ৰা ছোৱালীয়ে মেথছত বহুত ভাল হৈ যায়। আৰু লগতে বাচ্চাৰ মনোযোগ বা কনচেনট্ৰেশ্যন পঢ়া লিখাৰ ক্ষেত্ৰত যোনটো বিশেষকৈ দৰকাৰ এইটো বহুত ইম্প্ৰুভমেণ্ট হয়। আৰু লগতে লিছনিং স্কিলছ বা যোনটো মেমৰি বুলি কোৱা হয়, ভিজুৱেল মেমৰি, আজি পঢ়ি পেলাই কেইদিনমান পিছত যোনটো বাচ্চাই মনত ৰাখিব নোৱাৰে, সেইখিনি সৰু সৰু বস্তু আমাৰ যোনটো প্ৰগ্ৰাম Abacus এণ্ড ব্ৰেইন জিম দি পেলাই আমি ধুনীয়াকৈ বাচ্চাৰ ভিতৰত আমি ডেভেলপ কৰাব পাৰোঁ। আৰু কেইটামান লেভেল মানে শিকাৰ পিছতেই এটা সাধাৰণ বাচ্চা লাহে লাহেকৈ এটা অসাধাৰণ বা এক্সট্ৰাঅৰ্ডিনাৰী ষ্টুডেণ্টছত ৰূপান্তৰিত হয়। আৰু আমাৰ মেইন উদ্দেশ্যটো হ'ল সকলোকে বাচ্চা গাঁও অঞ্চলতো বাচ্চাক কেনেকৈ আমি একাডেমিক পাৰফৰ্মেঞ্চটো স্কুলতে পঢ়া লিখাটো কেনেকৈ সিহঁতে ভালদৰে কৰিব পাৰে, শিকিব পাৰে আৰু এটা স্মাৰ্ট চাইল্ড হিচাপতে ৰূপান্তৰিত হ'ব পাৰে, সেইটোৱে আমাৰ প্ৰচেষ্টা, সেইটো আমাৰ ভিজন। আমাৰ মেইন মানে বাচ্চাৰ এটা
ছিগনিফিকেণ্ট ইম্পেক্ট কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়ি সকলোকে লৈ পেলাই আমি কাম কৰি আছোঁ লাষ্ট 15 বছৰ আহমতে আৰু আমাৰ দেশত 20 বছৰ হৈ গৈছে আৰু আমি দেখা পাইছোঁ কি এই প্ৰগ্ৰামত শিকি পেলাই বহুত বাচ্চা এতিয়া সিহঁতে প্ৰতিষ্ঠিত নিজৰ নিজৰ জীৱনত লাইফত বহুতখিনি আগবাঢ়ি গৈছে এই প্ৰগ্ৰামটো ওভাৰঅল ব্ৰেইন ডেভেলপমেণ্ট হিচাপতে বহুতখিনি কাম কৰে চ' ধন্যবাদ